নমস্কাৰ বন্ধু-বান্ধৱীসকল, থাম্বনেইলখন চাই গম পাইছে চাগে মই আজি কাৰ কথা ক'বলৈ গৈ আছোঁ। হয়, বহু প্ৰতীক্ষিত চলচ্চিত্ৰ KGF চেপ্টাৰ 2 ছবিখনে অৱশেষত মুক্তি লাভ কৰিলে। আৰু তাৰ পাছতেই বহু অনুৰাগীৰ অভিনৱ পন্থা। তাৰে মাজৰ এজন অনুৰাগীয়ে তেওঁৰ বিয়াৰ কাৰ্ডত ছপালে KGF চেপ্টাৰ 2ৰ সংলাপ। কিন্তু এই বিবাহ অসমত অনুষ্ঠিত হোৱা নাই, এই বিবাহ কৰ্ণাটকত অনুষ্ঠিত হৈছে। বহু প্ৰতীক্ষিত চলচ্চিত্ৰ KGF চেপ্টাৰ 2 ছবিখনে অৱশেষত মুক্তি লাভ কৰিছে। মুক্তিৰ প্ৰথম দিনাই ছবিখনে লাভ কৰিছে ব্যাপক সঁহাৰি। সেই ধাৰা এতিয়াও বিদ্যমান। য়শৰ ছবিখনে দক্ষিণ ভাৰতত ইমান জনপ্ৰিয়তা অৰ্জন কৰিছে যে এজন অনুৰাগীয়ে তেওঁৰ বিবাহৰ কাৰ্ডত নায়কৰ সংলাপ ছপা কৰিছে। অনুৰাগীজনৰ বিবাহৰ কাৰ্ডখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিবাহৰ কাৰ্ড অনুসৰি চন্দ্ৰশেখৰ নামৰ এগৰাকী য়শৰ অনুৰাগীয়ে শীঘ্ৰেই কৰ্ণাটকত শ্বেতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব। তেওঁ য়শৰ ভাইলেন্স, 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 I don't like it, I avoid, but violence like me, I can't avoid। সংলাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ বিবাহৰ কাৰ্ডত লিখিছে মেৰিজ, 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 I don't like it, I avoid, but my relatives like marriage, I can't avoid। অনুৰাগীৰ এনে অভিনৱ পন্থাৰ বাবে বিবাহৰ কাৰ্ডৰ ছবিখন এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ আগতে 2018 চনত KGF চেপ্টাৰ 1এ মুক্তি লাভ কৰিছিল। সেই সময়ত এই ভাৰতীয় চলচ্চিত্ৰখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল। গতিকে চলচ্চিত্ৰখনৰ দ্বিতীয় খণ্ডটোৰ বাবে বাট চাই আছিল চলচ্চিত্ৰ প্ৰেমিকসকল। উল্লেখ্য যে KGF চেপ্টাৰ 2ৰ পৰিচালনা কৰিছে প্ৰশান্ত নীলে। য়শৰ উপৰি সঞ্জয় দত্ত, স্নিধি ছেট্টি, অচ্যুত কুমাৰ, নাৰেশ, অনন্ত নাগ, ৰবীনা টুণ্ডনৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে এই ছবিখনত অভিনয় কৰা দেখিবলৈ পোৱা গৈছে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটিত নতুনকৈ আহিছে যদি চেনেলটিক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি প্ৰেছ কৰি ল'ব, কিয়নো আহিবলগীয়া ভিডিঅ'বিলাকৰ আপোনালোকে সকলোতকৈ আগতে আপডেটসমূহ পাই